আজি আমি নগাঁও যাম আৰু মই বৰ্তমান ওলোৱা নাইকিয়া এতিয়া 9:25 হৈছে আৰু মোৰ হাজবেণ্ড এয়া ওলাই ৰেডি যাবলৈ ৰেডি হৈছে এতিয়া এয়া আগতীয়াকৈ ওলালে মই ওলাবলৈ বাকী আছোঁ এতিয়া বলক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ কাপোৰ পিন্ধি ৰেডি হ'লো আৰু জল্দি হোৱাৰ বাবে ভিডিঅ' কৰিবলৈ থাকি গ'ল আৰু এইদৰেই আমি বৈঠালাংচুৰ পৰা নগাঁৱলৈ এটা বিশেষ কামৰ বাবে আমি যাত্ৰা আৰম্ভ কৰিছোঁ এতিয়া আহি পাইছোঁ কঠীয়াতলি আৰু কঠীয়াতলিত আমি অলপমান ৰখিছোঁ যিহেতু আমি বৈঠালাংচুৰ পৰা আহিছোঁ আৰু বৈঠালাংচুৰ পৰা অহাৰ কাৰণে ভাগৰ লাগিছে তাৰ বাবে অলপমান ৰৈছোঁ আৰু ইয়াৰ পৰিৱেশ আমি দেখাই দিছোঁ আমি নগাঁৱলৈ যি কামৰ বাবে আহিছিলোঁ সেই কাম প্ৰায় আধা ঘণ্টাৰ ভিতৰতে হ'ল যাৰ বাবে আমি সোনকালে ৰেষ্টুৰেণ্টত আহিলোঁ ভাবিছোঁ কিবা এটা খাই লওঁ আৰু এই আমাৰ খানা আহি গ'ল স্বামীয়ে মোবাইলত ব্যস্ত এটা কথা কি জানেনে খোৱাৰ আগততো ফটো এবাৰ তুলিবই লাগে দিয়কচোন অ' মা নোৱাৰিছোঁ আৰু দেই দেখাত কম কিন্তু পেটত নোজোৰে নাইকিয়া মাজে মাজে অলপমান ৰ'দ মাজে মাজে বৰষুণ তাৰ মাজে মাজে আমি নগাঁৱৰ পৰা বৈঠালাংচুলৈ যাত্ৰা কৰি আছোঁ বাইকেৰে ভাল লাগিছে চিপচিপীয়া বৰষুণ তিতি গৈছোঁ দেখিছে কেইটামান বস্তু আনিব লগা আছিলে যাৰ বাবে আমি নগাঁৱলৈ যাব লগা হ'ল বৈঠালাংচুত নাপালোঁ আমি এতিয়া গৃহ অভিমুখে আহি আছোঁ এয়া মানুহজনে চলাই আছে মাজতে এনেকৈ বেগ চেগ লৈ পেলাই আহি আছোঁ ইমান ধুনীয়া লাগিছে চাওকচোন চাৰিওফালে কেৱল সেউজীয়া এফালে যদি চাহপাতৰ বাগান আনফালে আছে আকৌ পাহাৰ আৰু এই প্ৰাকৃতিক সৌন্দৰ্য মাজে মাজে আমি নগাঁৱৰ পৰা বৈঠালাংচুলৈ এইদৰেই যাত্ৰা কৰি আছোঁ তাৰ মাজে মাজে চিপচিপীয়া বৰষুণ অলপমান ঠাণ্ডা মাজে মাজে অলপমান গৰম লাগে এই পৰিৱেশৰ আমেজ লোৱা বহুত সুকীয়া বহুত ধুনীয়া লাগিছে আপোনালোকে চাওকচোন পৰিৱেশটো ইমান ধুনীয়াকৈ শাৰী শাৰী গছবিলাক আছে কেৱল সেউজীয়া আৰু বৰষুণ আহিব এই ধুনীয়া পৰিৱেশ দেখি সৰুতে আঁকা প্ৰাকৃতিক দৃশ্যলৈ মনত পৰি গৈছিল আমি যে সৰুতে আঁকিছিলোঁ পাহাৰ গছ গছনি এটা ঘৰ এই দৃশ্য কোনে আঁকিছিলে বাৰু কমেণ্ট কৰি জনাবচোন ইমান ধুনীয়া পৰিৱেশ চাওকচোন সঁচাকৈ বহুত ধুনীয়া